বছৰ পুৰণা নথিপত্ৰ দেখাবৰ বাবে তেখেতসকলক কথা এটা কিন্তু উত্থাপন হৈছে। তাৰ বিনিময়ত ফৰ্ম এখনো দিয়া হৈছে। আমি সকলোৱে জানো যে 96ত যি গোষ্ঠীগত সংঘৰ্ষ হ'ল, তাৰ গোষ্ঠীগত সংঘৰ্ষ হোৱাৰ পিছত আদিবাসী বা চাওতাল সম্প্ৰদায়ৰ কোনো নথিপত্ৰটো নায়েই। মই আজিলৈকে যিমান দূৰ অনুভৱ কৰিছোঁ, বড়ো জনগোষ্ঠীৰ নথিপত্ৰ কিন্তু নাই। অকল আমাৰ বড়ো জনগোষ্ঠীৰ কাৰণে 25 বছৰ, চাওতাল বা আদিবাসী সম্প্ৰদায়ৰ যিসকল ফৰেষ্ট ডুৱেলাৰ তেখেতসকলৰ কাৰণে 75 বছৰ। এইখিনি বিষয় লৈ কিন্তু চাওতাল জনগোষ্ঠী আৰু বনাঞ্চলত বাস কৰা সমূহ জনগোষ্ঠীৰ ওপৰত কিন্তু শংকিত এটা সৃষ্টি হৈছে। আৰু সকলোৱে শংকিত হৈ কৈছে যে আমি আমাৰ এই ভূমিৰ অধিকাৰখিনি পাম নে নাই। এই ক্ষেত্ৰত কিন্তু আমি BTC চৰকাৰৰ সহযোগ বিচাৰিম। আৰু তাৰ লগে লগে যেহেতু ফৰেষ্ট নিবাসী আইন 2005 তাত স্পষ্টভাৱে উল্লেখ আছে, যিটো 75 বছৰৰ কথা কোৱা হৈছে, সেই কথা 75 বছৰৰ কথা কিন্তু স্পষ্ট নহয়। এই ক্ষেত্ৰত কিন্তু BTC চৰকাৰে আমাক সহায় আৰু সহযোগ কৰিব লাগে, যাতে স্বাধীনতা আগৰ পৰাই যিসকল মাটি চাওতাল বা বড়ো জনগোষ্ঠীয়ে দখল কৰি আৰু নিজৰ জীৱিকা নিৰ্বাহ কৰিছে, সেইসকলৰ কিন্তু সেই ভূমিৰ অধিকাৰ কিন্তু পাব লাগিব। তাৰ লগে লগেই এইখিনি সময়ত মই জনাই দিব বিচাৰিছোঁ, ৰাইমনা নেশ্যনেল পাৰ্ক হ'ল আমি সকলোৱে সুযোগ আৰু সুবিধা পাইছোঁ, উপাৰ্জনৰ পথ আমি বাছি পাইছোঁ। তাৰ লগে লগে ৰাইমনাৰ যিখিনি বাউণ্ডেৰী, তাৰ বাউণ্ডেৰীতে কাষতে লাগি থকা ধৰমপুৰ গাঁওখনৰ ৰাইজ কিন্তু 2005 আগৰ পৰাই নহয়, গোষ্ঠী সংঘৰ্ষ হোৱাৰ আগৰ পৰাই তাত আছিলে। এই ধৰমপুৰৰ ৰাইজ কিন্তু শংকিত হৈছে, আৰু তাৰ বাবে নিশ্চয়কৈ আমাৰ ইয়াত বনমন্ত্ৰী আছে, এই কথাখিনি বিবেচনা কৰিব আৰু সেই গাঁওখিনি অঞ্চলৰ মানুহখিনিক উপযুক্ত সুবিধা আৰু সংস্থাপন নিশ্চয়কৈ পাব বুলি মই আশাবাদী। ইয়াৰ লগে লগে আমি সকলোৱে জানো, গোষ্ঠী সংঘৰ্ষৰ পিছত দিহাৰা হৈ যোৱা সমূহ BTC-বাহী ৰাইজ, তাৰ মাজতে আদিবাসী আৰু চাওতাল সম্প্ৰদায়ৰ বিভিন্ন ক্ষয় ক্ষতিৰ মাজত আজিৰ দিনত কিন্তু ভূমিৰ সমস্যা হৈয়ে ৰৈ থাকিলে। বহু জনগোষ্ঠীয়ে বনাঞ্চলত বাস কৰিছিলে, তাৰপিছত শৰণাৰ্থীত অহাৰ পিছত সেই ভূমি কিন্তু পাবলৈ সক্ষম নহ'ল। তাৰ বিনিময়ত অন্যান্য বনাঞ্চলত আকৌ সিহঁতে গাঁও সংস্থাপন কৰিলে। এই বিষয়টো কিন্তু অতি